আজি বনাম মাছ, সৰু সৰু ধুনীয়া পুঠি মাছ। চোৱা কি ধুনীয়া মাছ, আজি ধুনীয়া কৰি বনাম। ধুনীয়া মাছ হয়, এতিয়া বনাম এইটো মাছটো। মাছখিনি এতিয়া ধুনীয়াকৈ জুবৰাই জুবৰাই ধুই লওঁ, তেতিয়াহে বালিবিলাক ভালকৈ যাব। ধুনীয়াকৈ ধুই লওঁ এতিয়া, বালিবিলাক ধুনীয়াকৈ যায় জুবৰাই জুবৰাই ধুলে মানে। ধুনীয়া কৰি ধুই ল'লোঁ মাছটো, ধুনীয়া হৈছে। এতিয়া তেলত ফ্ৰাই কৰিম, ধুনীয়া হৈ গৈছে। এতিয়া ধুই ল'লোঁ, ধুনীয়া চাফা কৰি ধুই ল'লোঁ। পুঠি মাছ হয়। ভাজিলে কেৰাহীটো পূৰা গৰম কৰি ল'ব লাগে ভাল কৰি। তাৰপিছত তেলটো দি দিওঁ এতিয়া। তেলটো বহুত গৰম হ'ব দিব লাগে, তেতিয়াহ'লে ভাল হয় মাছটো, লাগি নধৰে মানে। তেলটো অলপ বেছি কৰি দি দিছোঁ। এতিয়া তেলটো ভাল কৰি গৰম কৰিব লাগিব। মাছখিনি আছে এইফালে, তেলটো আৰু গৰম হ'ব দি ভালদৰে। ইয়াতে অকণমান হালধি দি দিম, তেতিয়াহ'লে মাছটো পুটক কৰি হয় মানে। হালধি দি দিছোঁ অকণমান, বেছি নিদিওঁ, অকণমান দি দিছোঁ। তেলতে নিমখটোও দি দিওঁ অলপমান, যাতে মাছটোত লাগে ধুনীয়া কৰি। তেলখিনি পূৰা গৰম হৈ গৈছে, এতিয়া মাছখিনি ঢালি দিম। বেছি নিদিওঁ মানে, অলপ অলপ দিম, কেইটামান কেইটামান ভাজিব লাগিব। বেছি কৰি নিদিওঁ, ঠিক নিয়মৰ দি দিম মানে। বৰফত পোৱা নাই কাৰণে লাগি থাকি বেয়া হৈ যায়। জিন্দা জিন্দা মাছ না, ধুনীয়া হৈছে চাওঁ না। ৱাও কি ধুনীয়া হৈছে, এটাও লাগি থকা নাই। ঐ এইখিনি হৈ গ'ল বৰ্তমান। এতিয়া ওলাই থৈ দিওঁ কাঁহীখনত। ধুনীয়া কৰি হৈ গ'ল, এইখিনি ওলাই থৈ দিলোঁ এতিয়া। আৰু এতিয়া অকণমান দি দিম, বেছি নিদিওঁ, অলপ অলপ দি দিওঁ, ধুনীয়া যাতে হয়, খাব ভাল হয়, লাগি যাতে নাথাকে। এইকেইটাও হৈ গ'ল বৰ্তমান, এতিয়া ওলাই থৈ দিওঁ। আৰু কেইটামান দি দিওঁ এতিয়া। লাগি নাথাকে মাছটো, জিন্দা জিন্দা মাছ নাই, সেইটো কাৰণে লাগি নাথাকে, টেনশ্যন নাই। বেছিকৈ দিলেও টেনশ্যন নাই, লাগি নধৰে মানে। মাছকেইটা ভাজি এনেকুৱা মজা লাগিছে নহয়, একদম লাগি নধৰে মানে। দোকানৰ পৰা কিনি আনিলে কি হয় মানে, লাগি ধৰে। বৰফত থৈ দিয়া মাছ আনি এনে ধুই এনে যেতিয়া বনাম, গোটাই ভাঙি যায়, লাগি যায়। এটা মাছ লগা নাই, যেনেকুৱা ভাল লাগিছে নহয় বনাই। হৈ গ'ল এইকেইটাও, আৰু বেছি নাই বাৰু। আৰু একবাৰ দুইবাৰত শেষ হৈ যাব বৰ্তমান বনোৱা। ফাইনেলি হৈ গ'ল এইকেইটাও। এতিয়া বনাম দালিতে মাছ কেইটামান দি দিম, খাই বঢ়িয়া লাগিব। দি দিলোঁ এতিয়া, পূৰা হৈ গ'ল। এতিয়া দালি বইল কৰিম অলপমান।
এতিয়া অকণমান দালিতে দি দিম মাছটো এতিয়া দালি দি দিছোঁ অলপ কুকাৰতে ঢাকনখন মাৰি দিম এতিয়া ঢাকনখন মাৰি দিলোঁ এতিয়া দালিটো বইল হ'ব তাৰপিছত মাছটো দি দিম দালিতে অকণমান কেইটামান মাছ দি দিম দালিতে দালি দিলে খাই ভাল লাগে দালিখিনি বইল হৈ গ'ল বৰ্তমান এতিয়া পিঁয়াজ ফ্ৰাই কৰিম ফ্ৰাই কৰি লওঁ পিঁয়াজখিনি ফ্ৰাই হৈ গ'ল এতিয়া দি দিম বিলাহীখিনি দালিখিনি পুৰা মজা কৰি বইল হৈ গ'ল এতিয়া হালধিটো দি দিওঁ অলপমান তাৰপিছত ধনিয়া পাউডাৰ দি দিওঁ অকণমান ধনিয়া পাউডাৰ দি দিলোঁ অলপ তাৰপিছত এতিয়া অলপ লাৰি দি ঢাকাই থৈ দিব লাগিব অলপ টাইমৰ কাৰণে বিলাহীটো সিজালৈকে ঢাকাই থৈ দিম এতিয়া 2-3 মিনিটমান 2-3 মিনিট হৈ গ'ল এতিয়া দালিটো চাওঁ বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ব লাগে আগতে তেতিয়াহ'লে খাই বেছি ভাল লাগে বিলাহীখিনি যদি ভালকৈ ভাজা খায় বিলাহীখিনি ধুনীয়া কৰি ভাজি ল'লোঁ এতিয়া অলপ ভাল কৰি ভাজি ল'লে ভাল এতিয়া দালিখিনি ঢালি দিম কি ধুনীয়া হৈ গৈছে এতিয়া দালিখিনি ইয়াতে এতিয়া মাছ দি দিম কি ধুনীয়া দালি ধুনীয়া দালি হৈ গৈছে খাই মজা লাগিব দেই ইয়াতে দি দিম এতিয়া মাছ কেইটামান দি দিম যাতে খাই ভাল লাগে মাছ দুটামান দি দিওঁ ইয়াতে মাছ দুটামান দি দিওঁ একেবাৰে মাছৰ স্মাইলটো আহিলে এতিয়া বেছি ভাল লাগিব খাই সেইকাৰণে দি দিছোঁ মাছৰ স্মাইলটো আহি যাব পুঠি মাছ হয় কি ধুনীয়া হৈ গ'ল ফাইনেলি এতিয়া লাগে খাব হৈ গ'ল ধনিয়া পাত দুখনমান দিলে ভাল বেছি ভাল লাগিলে হয় এতিয়া ধনিয়া পাত অনা নাই তাৰ কাৰণে দিয়া নহ'ল তথাপিতো ভাল লাগিব খাই ফাইনেলি হৈ গ'ল মাছকেইটাও দি দিছোঁ ধুনীয়া হৈছে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব